এই ভিডিঅ'ৰ জৰিয়তে এটা সৰু মক টেষ্ট কৰোঁ আহক। এই মক টেষ্টত আপোনালোকে হিষ্ট্ৰী বিষয়ক 20টা অতি গুৰুত্বপূৰ্ণ প্ৰশ্নৰ উত্তৰ জানিব পাৰিব। সো আপোনালোকে ভিডিঅ'টো শেষলৈকে মনোযোগেৰে চাই যাব আৰু ভিডিঅ'টো যদি আপোনালোকে ভাল পায় লাইক কৰি দিব আৰু শ্বেয়াৰ কৰি দিব। আৰম্ভ কৰোঁ। প্ৰথম প্ৰশ্নত আপোনালোকে দেখিবলৈ পাইছে, প্ৰশ্নটো হৈছে Which city was built by Emperor Shahjahan? কোনখন চহৰ সম্ৰাট শাহজাহানে নিৰ্মাণ কৰিছিলে? শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ শাহজাহানাবাদ। শাহজাহানে শাহজাহানাবাদ চহৰ নিৰ্মাণ কৰিছিল। নেক্সট প্ৰশ্ন, ইন ইণ্ডিয়ান হিষ্ট্ৰী which period is regarded as the age of Hindu Renaissance? ভাৰত বুৰঞ্জীত কোনটো যুগক হিন্দু নৱজাগৰণ বুলি কোৱা হয়? অপশ্যন আপোনালোকে দেখিবলৈ পাইছে আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ গুপ্ত পিৰিয়ড। গুপ্ত পিৰিয়ডক কি বুলি কোৱা হয়? ভাৰত বুৰঞ্জীত হিন্দু নৱজাগৰণৰ যুগ বুলি কোৱা হয়। নেক্সট প্ৰশ্ন, এট হোৱাট এজ ডিড আকবৰ ascend the throne? কিমান বছৰ বয়সত আকবৰে সিংহাসনত আৰোহণ কৰিছিল? অপশ্যন কেইটা হৈছে এইকেইটা আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন চি 13 years। 13 বছৰ বয়সতেই সম্ৰাট আকবৰে সিংহাসন আৰোহণ কৰিছিল। নেক্সট প্ৰশ্ন, when did Vasco da Gama discover the sea route to India? ভাস্কো দা গামাই ভাৰতলৈ অহা সামুদ্ৰিক পথ কেতিয়া আৱিষ্কাৰ কৰিছিলে? ইয়াৰে শুদ্ধ উত্তৰটো হ'ল অপশ্যন চি 1498। 1498 চনত ভাস্কো দা গামাই ভাৰতলৈ অহা সামুদ্ৰিক পথ আৱিষ্কাৰ কৰিছিলে। নেক্সট প্ৰশ্ন হ'ল, দ্য কুৱাইট ইণ্ডিয়া ৰিজলিউশ্যন ৱাজ পাছড বাই দ্য কংগ্ৰেছ লিডাৰ্ছ অন? কংগ্ৰেছ নেতাসকলে ভাৰত ত্যাগ প্ৰস্তাৱ গৃহীত কৰিছিলে কিমান চনত? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন বি আগষ্ট 8, 1942। 8 আগষ্ট 1942 চনত কংগ্ৰেছ নেতাসকলে কি কৰিছিলে? ভাৰত ত্যাগ প্ৰস্তাৱ গৃহীত কৰিছিলে। ইম্পৰ্টেণ্ট প্ৰশ্ন, মনত ৰাখি ল'ব। নেক্সট প্ৰশ্ন, হুৱেৰ ৱাজ দ্য ফাৰ্ষ্ট চেৰমন অফ বুদ্ধ ডেলিভাৰ্ড? বুদ্ধই প্ৰথমবাৰৰ বাবে ক'ত ধৰ্মোপদেশ দিছিলে? ইয়াৰে শুদ্ধ উত্তৰটো হ'ল অপশ্যন চি সাৰনাথত। সাৰনাথত ভগৱান বুদ্ধই প্ৰথমবাৰৰ বাবে ধৰ্মোপদেশ দিছিলে। নেক্সট প্ৰশ্ন, নেম দ্য লাষ্ট মোগল এম্পেৰৰ টু চিট অন দ্য পিকক থ্ৰন? ময়ূৰ সিংহাসনত বহা শেষ মোগল সম্ৰাজ্যৰ নাম কি আছিলে? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন মহম্মদ শ্বাহ হয়। অপশ্যন চি হয় শুদ্ধ উত্তৰটো, মহম্মদ শ্বাহ। নেক্সট প্ৰশ্ন, ডিউৰিং হুজ ৰেইন ডিড কালিদাস লিভ? কালিদাস কোন শাসকৰ সময়ৰ আছিল? অপশ্যনকেইটা আপোনালোকে দেখিবলৈ পাইছে আৰু ইয়াৰে শুদ্ধ উত্তৰটো হ'ল অপশ্যন এ চন্দ্ৰগুপ্ত 2, দ্বিতীয় চন্দ্ৰগুপ্ত। দ্বিতীয় চন্দ্ৰগুপ্তৰ সময়ত কোন আছিলে? কালিদাস আছিলে। নেক্সট প্ৰশ্ন, দ্য ভাৰ্নেকুলাৰ প্ৰেছ এক্ট ৱাজ পাছড ইন? ভাৰ্নেকুলাৰ প্ৰেছ আইন কোন চনত প্ৰৱৰ্তন কৰা হৈছিলে? ইয়াৰে শুদ্ধ উত্তৰটো হ'ল অপশ্যন ডি 1878 চনত। 1878 চনত কি কৰিছিলে? ভাৰ্নেকুলাৰ প্ৰেছ আইন প্ৰৱৰ্তন কৰা হৈছিলে। নেক্সট প্ৰশ্ন, হুইচ বেটল লেইড দ্য ফাউণ্ডেশ্যন অফ দ্য মোগল ৰোল ইন ইণ্ডিয়া? কোনখন যুদ্ধৰ পাছত ভাৰতত মোগল সাম্ৰাজ্যৰ ভেটি প্ৰতিষ্ঠা হৈছিল? ইম্পৰ্টেণ্ট প্ৰশ্ন হয়। অপশ্যন কেইটা হৈছে আপোনালোকে দেখিবলৈ পাইছে, পলাচীৰ যুদ্ধ, তালিকোটাৰ যুদ্ধ, পানিপটৰ প্ৰথম যুদ্ধ আৰু দ্বিতীয় যুদ্ধ। ইয়াৰে শুদ্ধ উত্তৰটো হ'ল অপশ্যন ই বেটল অফ পলাচী যুদ্ধ। পলাচী যুদ্ধৰ পাছতেই ভাৰতত মোগল সাম্ৰাজ্যৰ ভেটি প্ৰতিষ্ঠা হৈছিল। নেক্সট প্ৰশ্ন, when did the Aryans come to India? আৰ্যসকল ভাৰতলৈ কেতিয়া আহিছিলে? অপশ্যনকেইটা আপোনালোকে দেখিবলৈ পাইছে। ইয়াৰ শুদ্ধ উত্তৰটো হ'ল between 200 to
1500 BC ইয়াতে অপশন ডি শুদ্ধ উত্তৰ খ্ৰীষ্টপূৰ্ব 2000 পৰা 1500 মাজত আৰ্যসকল ভাৰতলৈ আহিছিল নেক্সট প্ৰশ্ন হু ৱাজ দ্য ফাউণ্ডাৰ অফ মগধ এম্পায়াৰ মগধ সাম্ৰাজ্যৰ প্ৰতিষ্ঠাতা কোন আছিলে ইয়াৰ শুদ্ধটো হ'ল অপশন বি কিং বিম্বিসাৰা ৰজা বিম্বিসাৰ আছিলে মগধ সাম্ৰাজ্যৰ প্ৰতিষ্ঠাতা নেক্সট প্ৰশ্ন when did Alexander invade India and also name the place to which he belonged আলেকজেণ্ডাৰে কেতিয়া ভাৰত আক্ৰমণ কৰিছিল আৰু তেওঁ কোন ঠাইৰ পৰা আহিছিল ইয়াৰ শুদ্ধটো হ'ল অপশন বি খ্ৰীষ্টপূৰ্ব 327 আৰু মেচিডোনিয়া অৰ্থাৎ আলেকজেণ্ডাৰ মেচিডোনিয়াৰ পৰা আহিছিলে আৰু 327 খ্ৰীষ্টপূৰ্বত ভাৰত আক্ৰমণ কৰিছিল নেক্সট প্ৰশ্ন হু ইজ ৰিকগনাইজড এজ দ্য গ্ৰেটেষ্ট মৌৰ্যান কিং মহান মৌৰ্য সম্ৰাট হিচাপে কাক জনা যায় ইয়াতে শুদ্ধটো হ'ল অপশন এ চন্দ্ৰগুপ্ত মৌৰ্য চন্দ্ৰগুপ্ত মৌৰ্যক মৌৰ্য সম্ৰাট হিচাপে জনা যায় নেক্সট প্ৰশ্ন which king of ancient India is considered as the first historical emperor of India প্ৰাচীন ভাৰতৰ কোনজন ৰজাক ভাৰতৰ প্ৰথম ঐতিহাসিক সম্ৰাট হিচাপে জনা যায় ঠিক আছে প্ৰশ্নটো আকৌ পঢ়ি দিছো অকমান খেলিমেলি হ'ল সো which king of ancient India is considered as the first historical emperor of India প্ৰাচীন ভাৰতৰ কোনজন ৰজাক ভাৰতৰ প্ৰথম ঐতিহাসিক সম্ৰাট হিচাপে জনা যায় ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশন ডি চন্দ্ৰগুপ্ত মৌৰ্য চন্দ্ৰগুপ্ত মৌৰ্যক প্ৰাচীন ভাৰতৰ ঐতিহাসিক সম্ৰাট হিচাপে জনা যায় নেক্সট প্ৰশ্ন নেম দ্য ফাউণ্ডাৰ অফ দ্য মৌৰ্যান এম্পায়াৰ মৌৰ্য সাম্ৰাজ্যৰ প্ৰতিষ্ঠাপক জনৰ নাম কি শুদ্ধ উত্তৰটো হ'ল অপশন এ চন্দ্ৰগুপ্ত মৌৰ্য চন্দ্ৰগুপ্ত মৌৰ্য আছিলে মৌৰ্য সাম্ৰাজ্যৰ প্ৰতিষ্ঠাপক সম্ৰাট নেক্সট প্ৰশ্ন নেম দ্য গুপ্ত কিং হু ইজ ফেমাছ ফৰ হিজ কনকুৱেষ্ট মিলিটাৰী এক্সপেডিশ্যনছ গুপ্ত বংশৰ কোনজন ৰজা তেওঁৰ বিজয় আৰু সামৰিক অভিযানৰ বাবে বিখ্যাত আছিল ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশন চি সমুদ্ৰগুপ্তক কি বুলি জনা গৈছিল গুপ্ত বংশৰ ৰজা তেওঁ বিজয় আৰু সামৰিক অভিযানৰ বাবে বিখ্যাত আছিল তেওঁ নেক্সট প্ৰশ্ন হু ইজ অলছো নউন এজ দ্য নেপোলিয়ন অফ ইণ্ডিয়া ভাৰতৰ নেপোলিয়ন হিচাপে কাক জনা যায় ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশন ডি সমুদ্ৰগুপ্তকে ভাৰতৰ নেপোলিয়ন বুলি জনা যায় নেক্সট প্ৰশ্ন হুইচ পিৰিয়ড ইন দ্য ইণ্ডিয়ান হিষ্ট্ৰী ইজ নউন এজ দ্য গোল্ডেন এজ ভাৰত বুৰঞ্জীৰ কোনটো যুগক সোণালী যুগ হিচাপে জনা যায় ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশন চি গুপ্ত পিৰিয়ড গুপ্ত যুগক ভাৰত বুৰঞ্জীৰ সোণালী যুগ বুলি জনা যায় ধন্যবাদ